পেটু হেল্ল' গাইজ গুড মৰ্ণিং। আজি মঙলবাৰ যিহেতু লৈ আহিছোঁ এয়া গাহৰি পেটু দেখিছে নহয়, গাহৰি পেটু আৰু ডাৱৰীয়া বতৰ এইবোৰ দেখিছে নহয়। আজিৰ দিনটো খুবেই ভাল হৈছে, সেইকাৰণে গাহৰি লৈ আহিলোঁ। এয়া গাহৰি পেটু এতিয়া খাব ল'ব লগা কৰিম বনাই পেলাই। ডাৱৰীয়া বতৰ, বৰষুণ আহি আছে দেখিছে গাইজ। হেল্ল' গাইজ, আজি গাহৰি পেটুৰ লগত এয়া আমাৰ মেজেঙা পাত পাহাৰীয়া আৰু এইফালে আহি গ'ল এই শুকান বাছ টেঙা, এই ড্ৰাই বম্বুচত ইয়াত 2 পেকেট লৈ আহিলোঁ। এতিয়া আমি এনেকৈ আজি মৰ্ণিং খানাটো খাব ল'ব লগা কৰি ইয়াত দেখিছে নহয় মেজেঙা পাত ধুনীয়াকৈ এতিয়া কাটি বাচি পেলাই ধুই পেলাই এতিয়া দি দিম আৰু এইটো দেখিছে ভিলেজ ষ্টাইল নাগা ষ্টাইল ইয়াত দেখিছে নহয় বাছ টেঙা, শুকান বাছ টেঙা আৰু গাহৰি পেটু এনেকৈ এতিয়া বনাই ল'ব লগা কৰিম। মাছ টেঙাটো অকণমান পানী তিয়াই থৈ দিছোঁ, অকণমান দেৰিকৈ দি দিম। এতিয়া দেখিছে আমি এতিয়া খৰিতে বনাই আছোঁ গাহৰি মাংস, গাহৰি পেটু শুকান গাছ টেঙা আৰু গাহৰি পেটু, বিলাহী এতিয়া বনি আছে গাইজ। হেল্ল' গাইজ, এয়া দেখিছে নহয় মেজেঙা পাত, এইফালে আহি গ'ল পেটু, গাহৰি পেটু সেয়া খৰিতে বনাই আছোঁ, দি দিলোঁ। মেজেঙা পাত, খৰিচা টেঙা আৰু গাহৰি পেটু। ধুনীয়া আহিছে দেই, গোন্ধ খুচবু ধুনীয়া আহি আছে। এইটোৱে হ'ল নাগাই ৰেচিপি, গাহৰি পেটুৰ লগত শুকান বাছ টেঙা আৰু মেজেঙা পাত। হেল্ল' গাইজ, আজি মৰ্ণিং খানাটো এয়া মেজেঙা পাত আৰু গাহৰি পেটু। মজা। এতিয়া এনেকৈ খাব ল'ব লগা কৰোঁ শুকান বাছ টেঙা। মজা মজা দেই গা। মজা খোৱা মেইন গাইজ। মজা দেই গাইজ, গাহৰি পেটু মজা লাগিছে। Nice. Fantastic. ক'বলৈ ভাষা নাই। সৰু সৰু পেটু। মেজেঙা পাত। টেষ্টি হয়, বহুত ভাল। মজা।
সুন্দৰ